হেল্ল' হাই নমস্কাৰ সকলোকে লাইভ জাৰ্নিৰ আন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু বিহু আহি আছে নহয় জানো। গতিকে আজি আমি বনাম নাৰিকলৰ লাড়ু। বহুতৰ কমপ্লেইন থাকে যে নাৰিকলৰ লাড়ু বগা নহয়, মিহি নহয়, টান নহয়। বলকচোন চাওঁ তেনেহ'লে মই কিদৰে নাৰিকলৰ লাড়ু বনাওঁ। লাড়ু বনাবলৈ আমাক দৰকাৰ হ'ব নাৰিকল। মই এটা নাৰিকল লৈছোঁ আৰু তাৰ কলা বাকলিখন এৰুৱাই সৰু সৰুকৈ কাটি মিক্সিত মই গুড়ি কৰি লৈছোঁ। তাৰ পৰা আমাক লাগিব অলপ চেনি আৰু অলপ লাগিব আমাক চুজি নিদিলেও হয়, মই চুজি দিলে ভাল পাওঁ খাই, গতিকে মই চুজি 2 চামুচমান গৰম কৰি দিছোঁ। আৰু এয়া মই নাৰিকলখিনি এনেকৈ গুড়ি কৰি লৈছোঁ আৰু চেনিখিনিও আপোনালোকে গুড়ি কৰিয়ে ল'ব। আৰু মিহি কৰি লোৱা নাৰিকলখিনিৰ লগত মই এনেদৰে চেনিখিনি ভালদৰে মিহলাই ল'ম। মানে যিটো মঠি লোৱা বুলি কয়, মঠি ল'ম ভালদৰে আৰু মঠি লৈ পেলাই অলপ সময় ৰেষ্ট কৰিব। ফ্ৰিজতো থৈ দিব পাৰে। আপুনি যদি কাইলৈ বনাওঁ বুলি ভাবিছে, আজি আপুনি মিলাই ফ্ৰিজত ধুনীয়াকৈ থৈ দিলে কাইলৈও বনাব পাৰিব। অলপ সময় ৰেষ্টত মই থৈ দিম ঢাকি। আৰু এইফালে মই চুজিখিনি ভাজি লৈছোঁ। চুজি দেখিছেই মই কিমান দিছোঁ। এটা নাৰিকলৰ কাৰণে হাৰ্ডলি 1-1.5 চামুচ চুজি মই দিছোঁ। ভাজি লৈছোঁ মানে জাষ্ট চুজিখিনিৰ সেমেকা ভাৱটো যোৱালৈকে এয়া এনেকৈ ওপৰৰ পৰা দি দিলে, যেতিয়া গুড়িখিনি মানে জৰজৰীয়া হোৱালৈকে ভাজি ল'লে হ'ব। এয়া মোৰ চুজিখিনি ভজা হৈ গৈছে আৰু মই ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। আৰু জুইটো একেবাৰে কমাই ৰাখিছোঁ আৰু জুইৰ ওপৰত মই বহাই দিছোঁ এটা বাচন। মনত ৰাখিব, আপুনি যিটো বাচনত নাৰিকলৰ লাড়ু বনাব সেই বাচনটো যাতে চাফা হয়, তাত কোনো ধৰণৰ হালধিৰ দাগ নাথাকে। আৰু জুইটো কমাই ৰাখিব, কাৰণ যিহেতু আমাৰ নাৰিকলখিনিৰ লগত চেনি মিক্স কৰা আছে, গতিকে বাচনটো যদি গৰম হৈ থাকে তেনেহ'লে চেনিখিনি জ্বলি যাব আৰু চেনিখিনি জ্বলি যদি প্ৰথমতে যদি ৰঙা পৰি যায় তেনেহ'লে আপোনাৰ নাৰিকলৰ লাড়ুকেইটা কেতিয়াও বগা নহ'ব। গতিকে সেইটোৱে কথা। আৰু এতিয়া মই এনেদৰে নাৰিকলৰ মিশ্ৰণখিনি একদম কম জুইত লৰাই ভাজি থাকিম। আৰু জুইটো চাওক একেবাৰে কমাই ৰাখিব। হাত বিষাই গ'লেও উপায় নাই, আপুনি জুইটো একেবাৰে বঢ়াই দিব নোৱাৰিব আৰু জুইটো কমাই এনেদৰে আটাইখিনি চাৰিওকাষ চাফা কৰি আপুনি মিলাই থাকিব লাগিব। আৰু মন কৰিব যে এনেকৈ মিলাওঁতে এটা সময়ত আপুনি দেখিব যে কুকাৰৰ পৰা গোটেইখিনি লাডু পাতি এৰাই আহিছে। গতিকে সেইটোৱে হ'ল একদম ৰাইট সময় লাডু বন্ধাৰ কাৰণে। কিন্তু সেইখিনি হ'বলৈ আপোনাক মিনিমাম 10 মিনিট সময় আপুনি এনেকৈ লৰাবই লাগিব কম জুইত। তেতিয়াহে 10 মিনিট সময় বা 11 মিনিট হোৱাৰ পাছত আপুনি অলপ কনচিয়াছ হ'ব আৰু লাডু বান্ধি চাব। যদি ধুনীয়াকৈ বান্ধ খাইছে, প্ৰথমতে হয়তো টান নহ'ব, কিন্তু সময় যোৱাৰ লগে লগে টান হৈ আহিব। গতিকে আপোনাৰ 10-11 মিনিট সময় এইখিনিত আপোনাৰ সময় লাগিবই। নাৰিকল আৰু চেনিৰ জেকা ভাৱটো অলপমান কমাৰ পাছতে প্ৰায় 7-8 মিনিটমানৰ পাছত আপুনি চুজিখিনি যোগ কৰি দিব। একেবাৰে চুজিখিনি শেষত যদি যোগ কৰিম বুলি ভাবে তেতিয়াহ'লেও আকৌ নাৰিকলখিনি একেবাৰে জৰজৰীয়া হৈ যায়, শুকাই যায়। গতিকে অলপমান জেকা ভাৱটো একদম পানী হৈ থাকোঁতেও আপুনি এড নকৰিব আৰু একেবাৰে শুকাই গ'লেও আপুনি এড নকৰিব। অলপমান আঠা হৈ থাকোঁতে আপুনি চুজিখিনি এড কৰি দিব। ভজাৰ মাজতে আপুনি নাৰিকল অলপমান এনেকৈ হাতেৰে মুঠি মাৰি চাব আৰু আন্দাজটো আপুনি পাবই কিমান ভাজিব লাগে। গতিকে যদি ভজা লাডু হোৱা নাই তেনেহ'লে আকৌ আপুনি কম জুইত ভাজি থাকিব। এঘাৰ মিনিটমান ভজাৰ পাছত আমাৰ প্ৰায় হৈ গৈছে আৰু এতিয়া এইখিনি চাওক, কাষখিনি কিমান ধুনীয়াকৈ নিজে চাফা হৈ গৈছে আৰু লাডু বান্ধি হেতাখনত লাগি ধৰিছে। গতিকে এইটোৱে একদম ৰাইট সময় লাডু বন্ধাৰ বাবে। এতিয়া মই আটাইখিনি গৰমে এখন বেলেগ প্লেটত ট্ৰান্সফাৰ কৰি ল'ম আৰু লাডু বান্ধিবলৈ যত্ন কৰিম।
এয়া মই মিশ্ৰণখিনি এখন বেলেগ প্লেটলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ আৰু মই গৰমে গৰমে সিহঁতক এটা ৰাফ শ্বেপ দিবলৈ ট্ৰাই কৰিম। প্ৰথমতে আপুনি সিহঁতক গোল মিহি কৰিম বুলি নাভাবিব, যিহেতু বহুত গৰম হৈ থাকে, আকৌ ঠাণ্ডা হৈ গ'লেও সমস্যা। গতিকে প্ৰথমতে হয় আপুনি এনেদৰে হাতেৰে গোল কৰিবলৈ যত্ন কৰিব আৰু নহ'লে চামুচ এখনেৰে আপুনি ভাগ ভাগ কৰি ল'ব। মই এনেদৰে হাতেৰে ৰাফ এটা শ্বেপহে দি গৈছোঁ। এয়া আমাৰ ফাৰ্ষ্ট ষ্টেজৰ কাম গোটেইখিনি হৈ গৈছে। এতিয়া আমি লাডুখিনি ধুনীয়াকৈ 2 হাতৰ তলুৱাৰ মাজত ৰাখি গোল কৰিবলৈ যত্ন কৰিম। এয়া আমাৰ প্ৰথমটো লাডু। এয়া চাওক, হৈছেনে ধুনীয়া, গোল, মিহি আৰু বগা। আৰু এনেকৈয়ে মই বাকীখিনি লাডু বনাবলৈ যত্ন কৰিম। লাড়ু বনাওঁতে আপোনাৰ এই কামখিনি যিহেতু আপুনি গৰমে গৰমে কৰিব লাগে, গতিকে আপুনি ঘৰৰ আন সদস্যসকলৰো সহায় ল'ব পাৰে। মই যিহেতু আমাৰ ঘৰত এনেকৈয়ে কৰোঁ আৰু ইয়াত এতিয়া আপুনি দেখিব বিভিন্ন ধৰণৰ বিভিন্ন হাত, গতিকে উপায় নাই আৰু। আমাৰ নাৰিকলৰ লাড়ু বনাই হৈ গ'ল আৰু অকণমানি লাড়ুকেইটা কোনে বনাইছে নিশ্চয় গম পাইছেই। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু এইবাৰ বিহুত এনেদৰে নাৰিকলৰ লাড়ু বনাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়াও যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিব। আৰু আটাইলৈকে ৰঙালী বিহুৰ বহুত 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 শুভেচ্ছা জনালোঁ। ফূৰ্তি কৰক, আনন্দ কৰক, সাৱধান হৈ থাকিব আৰু হেপী বিহু।